ঐ কাৰ কাৰণে ৰৈ আছা? নাই দেউতাও ঘৰত নাই। বজাৰৰ পৰা অলপ বস্তু আনিব লগা আছিল। তাকে কাৰোবাক পাওঁ নেকি ৰৈ আছোঁ। দে তেনেহ'লে ময়ে লৈ আহিম। এনেও মই বজাৰৰ পিনে গৈ আছোঁ। কাইলৈ আমাৰ পেহীৰ ল'ৰাটো আহিব গুৱাহাটী। তাৰ কাৰণে অলপ বজাৰ কৰি লৈ আহিম। হয় নেকি? মই মোনাখন আৰু পইচা যা সোনকালে লৈ আহ। পইচাখিনি আৰু লিষ্টখন মোনাৰ ভিতৰতে আছে। ভালকৈ খৰচ কৰিবি আৰু সোনকালে আহিবি। হিয়া হিয়া গৈছ ৰ এইখন ল মই গৈ থাকোঁ, মোৰ অলপ কাম আছে। ঐ বিকাশ আহি পালি ব'ল। ৰাস্তাততো একো অসুবিধা হোৱা নাই? নাই দে। পিছে মামীহঁতৰ ভালনে? আছে আছে। ঐ ৰচোন, এই পাগলীজনী আজি ইমান সোনকালে উঠিছে। ক'ত গৈছিলো হিয়া? মোৰ কলি ছাগলীজনী হেৰাইছে, তাকে অলপ বিচাৰি আছো। আলহী আহিল নেকি? এয়া মোৰ পেহীৰ ল'ৰা বিকাশ। হাই। দে তেতিয়াহ'লে তই আমাৰ ফালে আহি থাকিবি, আমি যাই থাকোঁ। জোন অলপ ফুৰিবলৈ যাব ব'ল। ৰচোন, মোৰ অলপ কামো আছে। হিয়া তই আহিলি? কিয়? তহঁতে ক'ৰবাত যাব ওলাইছ নেকি? হিয়া তই অলপ বিকাশক গাঁওখন ফুৰাই লৈ আছোন, মোৰ অলপ কাম আছে, মই যাব নোৱাৰিম। ব'লা, মই আছোতো। তই তোৰ কাম কৰি থাক, ব'লা হিয়া। তোমাক আগতে জোনহঁতৰ ঘৰত অহা দেখা নাই যে? মই সৰুতে আহিছিলোঁ, তাৰপিছত আৰু অহা নাছিলোঁ। সেইকাৰণে তোমাক দেখা নাছিলোঁ। এতিয়াৰ পৰা আহি থাকিম মাজে মাজে। হ'ব দিয়া, তুমিও কেতিয়াবা যাই থাকিবা জোনৰ লগত আমাৰ ঘৰত। তোমাৰ লগত ফুৰি বহুত ভাল লাগিছে, আৰু তোমাক কালি লগ পোৱা যেন লগাই নাই। মই এনেকুৱাই। পিছে কেনে লাগিল ফুৰিবলৈ গৈ? ভাল লাগিছে, আৰু সিয়াৰ লগত কথা পাতিও ভাল লাগিছে। তোৰ মানে তাইক ভাল লাগিছে? লাজ নাই নেকি তই নিজে ভাল পাবলৈ আমাৰ লগত জোৰাবলৈ? কোনে কৈছে মই তাইক ভাল পাওঁ বুলি? এইটো কিবা ক'ব লগা কথা নে, দেখিলে ধৰিব পাৰি। কিনো ক'ম, তাইক আজিলৈকে মোৰ মনৰ কথাই ক'ব পৰা নাই। চিন্তা নকৰিবি, মই কাইলৈ তাইক কৈ দিম। পাগল হৈছ নেকি? এইটো কাম কেতিয়াও নকৰিবি, মই নিজে ক'ম ৰ। ঠিক আছে বাৰু, মই নকওঁ, তই সোনকালে ক'বি। ঠিক আছে, সেইবোৰ বাদ দে, ভাত খাওঁ ব'ল, তই গাটো ধুই আহ ব'ল। বিকাশ গ'ল নেকি? সি ৰাতিপুৱাতে গ'ল। সি মোক এবাৰো নক'লে যে। তোৰ মুখত যে আজিকালি তাৰে কথা, কেছটো কি? তই যে কি ভাবি থাক? তাৰ নাম্বাৰটো আছে যদি দে না। কিয়, কিবা ক'ব লগা আছে নেকি? আচলতে মই তাৰ প্ৰেমত পৰিছোঁ। অকল তাৰ কথাই মনত পৰি থাকে। কি ভাবি আছ? মই কি কৈছোঁ শুনিছানে নাই? মই মিছা কৈছিলোঁ, যোৱা নাই ৰ, মই মাতি দিম। পাগল হৈছা নেকি? মোৰ লাজ লাগে। জোন কেছ ক।
আজি মই ঘৰলৈ যাব লাগিব। কি পৰহি বিহুটো একেলগে খাই যাবি? বিহুত আহিম, তই চিন্তা নকৰিবি। ঠিক আছে, নাহাকৈ নাথাকিবি কিন্তু। হিয়া তুমি ইয়াতে আছা, জোন ক'ত? কি আছিলে ঘৰতে? হিয়া এয়া হ'ল হিমা, মোৰ জীয়েক। এইকতো একেলগে বিহু খাবলৈ লৈ আহিছোঁ তোমাৰ লগত। জোন, অ' জোন। হিয়া, তোমাৰ কথা বিকাশে কৈয়ে থাকে। পিছে তোমাৰ প্ৰেমিকজন ক'ত গ'ল? এমি, তুমি কি ক'ব খুজিছা? তুমি চাগে নাজানা, যোনে তোমাক বহুত ভাল পায়, কিন্তু ক'বহে পৰা নাই। হেল্ল', ক'ত আছ তই? মানুহ ঘৰ আহি পালোঁ তোৰ। দে ঠিকে আছে দে। জোন দলঙৰ ফালে গৈছে বোলে। মই কেতিয়াও নামাতো। মাতিবিনে নে মই গুচি যাম? কি কৰিলোঁ মই? তই যদি মোক ভালে পাৱ, বেলেগৰ হোৱাটো কেনেকৈ বিচাৰি দিলি? তই সুখী হোৱাটোৱে বিচাৰিছিলোঁ। মই তোমাক এৰি নাযাওঁ। মইয়ে পাগল আছিলোঁ যে তোৰ মৰম বুজিব পৰা নাছিল। কোনোবাই দেখিব। দুয়োটাই এনেকৈ থাকিবা। হাই গাইজ, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো টিপি দিব।